ঠাণ্ডা দিনত বহুত উফি হয় ন একদম বহুতৰটো মানে ইমানেই বেছি উফি হয় যে একদম তৰপকে একদম জটিল এই যে কমলা খাওঁ কমলা খাই পিনে আমি যদি ফ্ৰেছ কমলা দে শুকাই থোৱা কমলা গুৰিটো কাম নাই ফ্ৰেছ কমলাটো ইনকি যদি চেপি দিওঁ নহয় তাৰপৰা আমি আগতে চকুত যে লগাওঁ যে টিককে লগাই দিওঁ লগৰবিলাকৰ জ্বলিছে একচুৱেলি সেই যে এটা তেল ওলাই ন সেইটোৱে যে কমলাৰ এচেঞ্চিয়েল অইল এৰমেটিক অইল বুলি পেলাই কয় সেইটো কিনিব গ'লে বহুত দাম গতিকে আপোনালোকে সেইটো যদি ইউজ কৰে চুলি এনেকৈ গুৰিবিলাকত তেতিয়া উফিটো অলপমান কম হয় কিন্তু সদায়তো সেইটো পোৱা নাযায় ন সেই তেনেকৈ ৰবাব টেঙাৰো ওলায় বা এই চকলা টেঙাটো সেইটো লগাব লাগে আৰু বাকী বহুত মানুহে কিবা আলু ৰস লগায় পিঁয়াজৰ ৰস লগায় এইবিলাকৰ একো ভেলিউ নাই কাম নাই মানে লগাওক আপোনালোকে মনৰ শান্তি পাব কিন্তু একো বিশেষ মানে তাৰ পৰা উপকাৰটো নাপায় তাৰ ঠাইত আপোনালোকে লাকেৰাটিন অইল লগাব অলপ কুহুমীয়া গৰম কৰি লৈ পিনে চুলি গুৰিত এঘণ্টা থাকিব তাৰপিছত লাবটানি চেম্পুৰে মূৰটো ধুই দিব আৰু শেষত লাষ্ট চিল্কেৰে আপুনি চুলিখিনি অঁতাই দিব তেতিয়া আপোনালোকে দেখিব উফিটোতো নহয় চুলি ফাটাৰ অৱস্থা নহয় চুলিখিনি চিকচিকাই থাকে বৰ ধুনীয়া লহপহীয়া হৈ থাকে আৰু যিমানেই আজিলৈ ব্যৱহাৰ কৰিছে সকলোৱে ইয়াৰ পৰা সুফল লাভ কৰিছে গতিকে আপোনালোকেও ব্যৱহাৰ কৰক আৰু আপোনালোকেও সুফল লাভ কৰক আৰু একদম ধুনীয়া চুলিখিনি লৈ থাকক আমাৰ বস্তুবিলাক নহয় আমাৰ যিখিনি প্ৰডাক্টছ আছে প্ৰডাক্টছখিনি আমি প্ৰবলেম কনচেন্ট্ৰেটেড কৰিছো আমি প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰি আমি হেৰি কৰো বস্তুবিলাক বনাও ইভেন আমাৰ বেবী বিলাককো আমি এইটো ইউজ কৰো গতিকে তেনেকুৱা কোনো ধৰণৰ সমস্যা নহয় পুৰুষ মহিলা উভয়ে লগাব পাৰে